ৰিক্সা সুন্দৰভাৱে খানা চলি আছে, মানুহ বহি আছে, সময় হেৰি কৰি আছে। আমাৰ বিখ্যাত চেনেলৰ আজি আমি ভিডিঅ' কৰি আছোঁ, বহুতে দেখা পাইছে। আজিৰ আজি পিটি বজাৰ আইজনে খানা কেনেকুৱা লাগিছে? একদম ভাল লাগিছে। শাক চব্জিগিলা কেনেকুৱা লাগিছে? ইউটিউবাৰ দেখা আমাৰ ব্যক্তিসকলে বহি আছে। আপোনালোকে খানা খাই কেনেকুৱা পাইছে? তাৰপিছত দুই এখনমান ক'ব আপুনি কওকচোন। বঢ়িয়া লাগিছে আপোনালোকৰ অনুষ্ঠানত আহি। ভোগালী বিহুত অৰ বছৰ এনে ধৰণৰ ভোগালী কৰি যাওক আৰু আমি এনেকৈ উপভোগ কৰি যাম। একেলগ কিবা লগ আপুনি কওক দুই এখনমান। আমাৰ এই আজিৰ অনুষ্ঠানটোত যে খানাৰ আয়োজন কৰিছোঁ কেনেকুৱা লাগিছে খাই, আৰু অনাগত দিনটো হয়তো আমি এনেকৈ আৰু আয়োজন কৰিব পাৰিম। তাৰ বিষয়ে আমি দুই এখনমান ক'লে ভাল লাগিব। একেলগে খাইছোঁ, ভাল লাগিছে। লগে লগে খাইছোঁ, মানে সোৱাদো হৈছে। এই একেলগে সকলোৱে খালে আৰু কি চিৰদিনেই খাওঁ। আজি হঠাৎ কৰি লাগি ভাল লাগে। ঠিকে আছে। আমাৰ ভোগালী বিহুৰ উপলক্ষে আপোনালোকক নতুন বছৰে অলপ যে চাইছোঁ, আপুনি দুই এখনমান ক'ব। আপুনি কিবা ক'ব এই খানাটোৰ আয়োজনৰ কাৰণে? আজি কেনেকুৱা লাগিছে খাই দিয়ে? ভালে লাগিছে। আজি 5 বছৰ ধৰি আমি এই খানাটো খালোঁ। মাঘৰ উৰুকাৰ পিছদিনা 1 তাৰিখ মাঘৰ। গতিকে আমি সমূহ ৰাইজক আজি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপোনালোকৰ ভোগালী বিহুৰ উপলক্ষে ধন্যবাদ থাকিল। তেখেত আমাৰ যুৱকসকল এওঁলোকে খানাত সহযোগ কৰিছে, ভাল লাগিছে গোটেইখানে সহযোগ কৰাৰ কাৰণে। তাৰপিছত আমাৰ এই এখেত যদু ৰাজা আছে, দুই এখনমান কিবা ক'ব যদি কওক। আমাৰ দক্ষিণ পাৰৰ ৰাইজ, আমাৰ দক্ষিণ পাৰৰ ৰাইজ আমি প্ৰতি বছৰে খাওঁ। ই আমাৰ গোটেই সমাজখনে মিলি কেনে আজি আমাৰ 8 বছৰ না 10 বছৰমান হ'ল বোধহয়, হয়নে? হয়। আমি যিহেতু দক্ষিণ পাৰ হাঁহা কেলে মই কথা পাতি আছোঁ না, এতিয়া দি আছোঁ না নাই, কমেণ্ট দি আছোঁ না নাই, গোটেই অসমক বুজি পাব আমাৰ যে দক্ষিণ পাৰৰ ৰাইজে খাওঁ বুলি এই প্ৰীতি ভোজ। সুন্দৰ লাগিছে, ভাল লাগিছে। আৰু যাতে অনাগত দিনত ভাল হয় তাৰ কাৰণে মই অশেষ ধন্যবাদ আমাৰ দক্ষিণ পাৰৰ ৰাইজক। মোৰ চেনেলৰ পৰা আপোনালোকক ভোগালী বিহুৰ অলপ যে চাইছোঁ। এয়া খানা চলি আছে, খাই আছে, সকলোৱে মিলি জুলি বহি এখনে আপোনালোকে দেখিবলৈ পাইছে। এই চেনেলৰ তৰফৰ পৰা আমাৰ দক্ষিণ পাৰৰ ৰাইজে এই যিটো প্ৰীতি ভোজৰ আয়োজন কৰিছে, সমূহ অসমবাসীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে চাওক। আটা ভাই কিবা ক'ব নেকি দুই এখনমান? ইয়াত থালিত আমাৰ বিলাহীৰ টপটো ৰহি আছে। হ'ব আমি পিছত জায়গা নাই ভালেখিনি ক'লোঁ। ভাল কথা। থেংক ইউ।